আজি আমি কৰিবলৈ লৈছোঁ এক্সাৰচাইজ 3.2ৰ 3 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যনটো। যদি আছে এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে। 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা। নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান সেইটো উলিয়াবলৈ দিছে। বাকীখিনি পিছত কৰিম, আগতে এইখিনি কৰি লওঁ। চ' আমাক উলিয়াবলৈ যি দিয়ে সেইটো আমি সদায় ধৰি ল'ব লাগে। ধৰা হ'ল নিৰ্দিষ্ট দূৰত্বৰ বাবে ভাড়া, নিৰ্দিষ্ট দূৰত্বৰ বাবে ভাড়া লাগে x টকা। তেনেকৈ প্ৰতি কিলোমিটাৰত ভাড়া y টকা। প্ৰশ্নমতে কি কৈছে আমাক 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা। 10 কিলোমিটাৰত কিমান লাগে? 105 টকা। এটা নিৰ্দিষ্ট ভাড়া থাকে আৰু প্ৰতি কিলোমিটাৰত y টকা থাকে। চ' এক্সটো আমাৰ থাকিব, কাৰণ এইটো হৈছে নিৰ্দিষ্ট দূৰত্বৰ বাবে ভাড়া। এইটো ফিক্স প্ৰাইচ, এইটো কেতিয়াও চেঞ্জ নহয়। এক্সটো কেতিয়াও চেঞ্জ নহয়, কিন্তু প্ৰতি কিলোমিটাৰ দিব লাগে কিমান তোমাৰ? y টকাকৈ। কেই কিলোমিটাৰ অতিক্ৰম কৰিছে? 10 কিলোমিটাৰ, সেইকাৰণে হ'ব 10y ইকুৱেল টু তোমাৰ কিমান হ'ব? 105 টকা। এইটো হ'ব 1 নম্বৰ ইকুৱেশ্যন। তেনেকৈ আকৌ 2 নম্বৰটো ইকুৱেশ্যনটো আমি কেনেকৈ বনাম? ইয়াতে কি কৈছে? 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা। এইবাৰ কি হ'ব? x প্লাছ 15y ইকুৱেল টু 155, এইটো হ'ব তোমাৰ 2 নম্বৰ ইকুৱেশ্যন। এতিয়া 1 নম্বৰ ইমপ্লাইজ, মানে 1 নম্বৰ সমীকৰণটোৰ পৰা পাওঁ x ইকুৱেল টু 105 মাইনাছ 10y, এইটো হ'ব তোমাৰ 3 নম্বৰ ইকুৱেশ্যন। 3 নং সমীকৰণত পোৱা xৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ। চ' এইবাৰ 2 নম্বৰ সমীকৰণটোত আমি xৰ মানটো বহুৱাই দিম। 2 নং সমীকৰণ আছিল x প্লাছ 15y ইকুৱেল টু 155। তো ইয়াতে xৰ মানটো বহালে কি হ'ব? 105 মাইনাছ 10y প্লাছ 15y ইকুৱেল টু 155। তো এইটো কিমান হ'ব? মাইনাছ 10 প্লাছ 15 মানে হ'ব 5y ইকুৱেল টু 155 মাইনাছ 105। এনচাৰ হ'ব তোমাৰ 50। 5y মানে হ'ব তোমাৰ 50। 5y ইকুৱেল টু 50। তো y ইকুৱেল টু হ'ব 10। এতিয়া yৰ মান 3 নং সমীকৰণত বহুৱাই পাওঁ। 3 নং সমীকৰণটো আছিল x ইকুৱেল টু 105 মাইনাছ 10y। 105 মাইনাছ 10 ইনটু 10, 105 মাইনাছ 100 ইকুৱেল টু 5। এতেকে নিৰ্দিষ্ট ভাড়া হ'ব 5 টকা, প্ৰতি কিলোমিটাৰত ভাড়া 10 টকা। এতিয়া কুৱেশ্যনটোত কি কৈছিলে? 25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলগীয়া মানুহজনে ভাড়া কিমান দিবলগীয়া হ'ব? চ' আমি এতিয়া গম পালোঁ নিৰ্দিষ্ট ভাড়া 5 টকা আৰু প্ৰতি কিলোমিটাৰত 10 টকা। সেই 25 কিলোমিটাৰৰ কাৰণে কি হ'ব? x প্লাছ 25y। তো এক্সৰ মানটো আমি কিমান পালোঁ? 5 প্লাছ 25 পূৰণ 10, তো হ'ব 5 প্লাছ 250, মানে হ'ব 255 টকা। এতেকে 25 কিলোমিটাৰ দূৰত্বৰ ভ্ৰমণ কৰিবলগীয়া মানুহজনে ভাড়া দিব 255 টকা। এতিয়া কৰিম 5 নম্বৰ কুৱেশ্যনটো। দিয়া আছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11।
11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেনেহলে ভগ্নাংশটো হয় 5/6 ভগ্নাংশটো উলিওৱা ধৰা হ'ল হৰ x লব y হে ভগ্নাংশটো হ'ব y/x কাৰণ আমি হৰটো ধৰিলো x লবটো ধৰিলো y তোমালোকে হৰটো y আৰু লবটো x ধৰিব পাৰা প্ৰশ্নমতে কি কৈছে হৰ আৰু লব উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 সো ইয়াতে লিখিম আমি y/x +2 দুটাতে আমি 2 যোগ কৰি দিলো তেতিয়া হ'ব তোমাৰ 9/11 এতিয়া আমি এটো ক্ৰস মাল্টিপ্লিকেশন কৰিম x ৰ লগত 9 টো পূৰণ কৰিম y ৰ লগত 11 টো পূৰণ কৰিম সো এটো হ'ব 9x + 18 = 11y + 22 9x + 18 = 11y + 22 তো কেনেকৈ বুজি পাইছা তোমালোকে 9 টো 9 ৰ লগত x পূৰণ হতে 9x আৰু 9 দুগুণ 18 সমান 11y + 11 দুগুণ 22 তো এতিয়া হ'ব 9x - 11y + 18 - 22 = 0 তো এতিয়া হ'ব 9x - 11y - 18 পৰা 22 বিয়োগ কৰিলে কিমান হ'ব 4 = 0 9x - 11y = 4 এটো হ'ব 1 নম্বৰ ইকুৱেশ্যন এগেইন আকৌ কি কৈছে আমাক যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে হলে ভগ্নাংশটো হ'ব 5/6 y/x +3 = হ'ব 5/6 আকৌ আগৰ নিচিনাকৈ আমি কৰিম 5x + 15 সমান 6y + 18 এতিয়া হ'ব 5x - 6y + 15 - 18 = 0 -6y - 3 = 0 5x - 6y = 3 এইটো হ'ব 2 নম্বৰ ইকুৱেশ্যন 1 নং ইকুৱেশ্যন ইমপ্লাইজ 1 নং সমীকৰণৰ পৰা আমি x ৰ মানটো উলিয়াই লম 9x = 4 + 11y তো x = হ'ব 4 + 11y / 9 এইটো হ'ব আমাৰ 3 নম্বৰ ইকুৱেশ্যন 2 নং ইমপ্লাইজ 3 নং সমীকৰণত পোৱা x ৰ মান আমি 2 নং সমীকৰণত বহুৱাম 2 নং সমীকৰণটো আছিলে 5x - 6y = 3 ইয়াতে 5x ৰ মানটো লিখিম 4 + 11y / 9 6y = 3 5 × 4 + 11y ইয়াতে 9 টো হ'ব লসাগু minus 54y = 3 এতিয়া হ'ব 9 20 + 55y minus 54y = 3 20 + 55y minus 54y = 3 × 9 ইয়াতে হৰণ হৈ আছিল এফালে যাওঁতে এইটো পূৰণ হৈ গ'ল 55 ৰ পৰা 54 মাইনাস গলে 1 মানে y = হ'ব 27 minus 20 মানে 7 y মানে হ'ব 7 3 নম্বৰ implies 3 নম্বৰ আছিল x = 4 + 11y / 9
তো 4 প্লাস 11 ইন্টু 7 ডিভাইডেড বাই 9 4 plus 77 divided by 9 81 by 9 answer of 9 তো x ৰ মান পালো আমি 9 এতেকে ভগ্নাংশটো হ'ব 7 by 9